এলেহুৱা স্বভাৱটো এৰিব লাগিব। মানুহ কিমান এলেহুৱা হ'ব পাৰে চাওকচোন। এবাৰ এলেহুৱাবিলাক ধোঁদৰ পচলাবিলাক শুই আছিলে। ধোঁদৰ পচলাৰ কিমান ধোঁত আছে সেইটো হিচাপ কৰিবলৈ ৰজাই এটা বুদ্ধি কৰিলে। ঘৰত জুই লগাই দিলে আৰু সকলোকে ক'লে যে ঘৰত জুই লাগিছে, তোমালোক উঠা। তেতিয়া আচল যিকেইটা ধোঁত সিহঁতে ক'লে যে পিপু শিশু, জুই লাগিছে যদি পিঠিখন সিফালে দি শুই থাক। মনত পৰিছেনে পিপু শিশু কথাটো? ঠিক সেইবিলাকেই হ'ল আচল ধোঁত, যি জুইৰ পৰা বাচিবৰ কাৰণে নিজক উঠাই পেলাই আঁতৰি যাব নোৱাৰে। সংসাৰত তেনেকুৱা ধোঁত বহুত আছে। সেই ধোঁতসকলক লগ পালে, ধোঁতসকলৰ লগত যদি আপুনি অকণমান সময় থাকে, আপুনি নিজেও ধোঁত হ'বলৈ শিকিব। গতিকে যেনে সংগ তেনে শিক্ষা। ভাল লোকৰ লগত থাকিলে আপুনি ভাল কথা শিকিব আৰু বেয়া লোকৰ লগত থাকিলে আপুনি বেয়া কথাই শিকিব লাগিব। গতিকে ধোঁতৰ দৰে হ'ব নালাগে। এলেহুৱা স্বভাৱটো বহুত বেয়া। এলাহে মানুহৰ জীৱনত ধ্বংস কৰে, এলাহে আগবাঢ়িবলৈ নিদিয়ে, গতিপথ ৰুদ্ধ কৰি ৰাখে। গতিকে সক্ৰিয় হৈ থাকিব আৰু আপোনাৰ সক্ৰিয়তাই আপোনাৰ মন মগজুক সক্ৰিয় কৰি ৰাখিব।